আমাৰ সাংবাদিক বন্ধুসকল, মই আমাৰ চিগা কৃষ্টি বিকাশ সংঘৰ জৰিয়তে আমাৰ সাংবাদিক বন্ধুসকল লগতে অসমৰ সকলো ধুবুৰীৰ পৰা শদিয়ালৈকে সকলো ৰাইজক মই আমাৰ চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ পৰা আমাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ হৈ শুভেচ্ছা জনাইছোঁ। আমাৰ 1996 চনৰ পৰা আমাৰ এই ৰাসলীলা জাতি বৰ্ণ নিৰ্বিশেষে আমি আয়োজন কৰি থকা হৈছে। ইয়াত আমাৰ প্ৰতিটো জাতিয়ে আমি সম্পূৰ্ণ শ্ৰমদান কৰোঁ। সেইকাৰণে আমি সকলো ৰাইজক আহ্বান কৰিছোঁ, লগতে আমাৰ চৰকাৰকো আমি আহ্বান কৰিছোঁ যাতে আমাৰ এই চালুকীয়া অনুষ্ঠানটো অকণমান বৰ্তমান অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰেও যাতে আমাক অকণমান সা সুবিধা দি আগবঢ়াই নিয়ে। এইবাৰ বৰ্তমান আমি জনামতে ময়ো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ পূব জোনাই মণ্ডলৰ ভাইচ প্ৰেছিডেণ্ট, আমি আমাৰ সাংসদ মহোদয় প্ৰধান বৰুৱাদেৱ আৰু আমাৰ 114 নং জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ ওচৰলৈ আমি ইতিমধ্যে তেখেতৰ সকলৰ কিবা এটা সাহায্যৰ কাৰণে আমি ইতিমধ্যে গৈ আহিলোঁ। আমি ইতিমধ্যে জানিবলৈ পাইছোঁ তেখেতসকলে কিবা এটা আমাৰ সাহায্য পুঁজি আগবঢ়াব বুলি আমি জানি খুব সুখী হৈছোঁ। লগতে আমি অসমবাসী ৰাইজক এটা অনুৰোধ জনাইছোঁ যাতে আমি ইমান এটা পিছপৰা জেগাৰ পৰা আমি শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগি আয়োজন কৰিছোঁ, যাতে আমাক আহি অকণমান ৰাইজৰ সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আমি চিগা আঞ্চলিক কৃষি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকক পাই নথৈ আনন্দিত হৈছোঁ। আমি মূল কমিটি হৈ কাৰ্যকৰী কমিটিৰ তৰফৰ পৰা ইমানে আপোনালোকক অৱগত কৰাব বিচাৰোঁ যে বিগত বছৰৰ দৰে এই বছৰো পূৰ্ণাংগ ৰাসলীলা ইয়াত আখৰা চলি আহিছে আৰু বিশেষ আমাৰ ইয়াত এই বছৰৰ আকৰ্ষণীয় যিটো মাছ নিশা হ'ব, আমাৰ সমগ্ৰ অসম নহয় উজনি অসমৰ আলোড়ন সৃষ্টি কৰি অহা আমাৰ ধেমাজি জিলা বিষয়া পংকজ বৰা ছাৰ আহিব মাছ নিশাত, আৰু লগতে তেখেতৰ লগত আহিব কালকেতু ভাও অংশগ্ৰহণ কৰিব প্ৰণৱ বৰা ছাৰ আহিব। গতিকে সমগ্ৰ জোনাইবাসী ৰাইজক এই বছৰৰ ৰাসলীলা উপভোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিমান চনৰ পৰা আমাৰ গত ইংৰাজী 1996 পৰা আমি এইখন পিছপৰা এনেহেন এটা চিগা অঞ্চলত আমি ৰাইজৰ সহায় সহযোগিতাৰে আমি এইখন ৰাস মঞ্চ জীৱিতকৰণ কৰি আছোঁ। টিকটৰ ব্যৱস্থা কৰা হৈছে। আমাৰ টিকটৰ ব্যৱস্থা আমি বিশেষভাৱে বতৰীয়া টিকেট আমি আমাৰ পুঁজিৰ নাটনিৰ বাবে আমি কাৰ্যকৰী যিবিলাক সদস্যৰ পৰা আমি 1000 টকাকৈ আমি সংগ্ৰহ কৰিছোঁ, আৰু লগতে তাৰ প্ৰথম টিকেট হ'ব 300 টকা, দ্বিতীয় 200, তৃতীয় গেলেৰী 100 টকা। আৰু বিশেষ শ্ৰেণীৰ এতিয়া আমি 2-1 কিবা কৰি আহিছোঁ আমাৰ দল সদস্যবৰ্গৰ মাজতে। আৰু বিশেষ আকৰ্ষণীয় হ'ল যে ইয়াত বাণিজ্যিক মেলাৰো আমি আয়োজন কৰা হৈছে। গতিকে সমগ্ৰ জোনাইবাসী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে আহিবৰ কাৰণে আমি বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ। প্ৰথম হ'ব কংসালয়, দ্বিতীয় হ'ব নন্দালয়, তৃতীয় হ'ব মহাৰাজ। মই অভিনয় ছেক্ৰেটাৰী। আমাৰ এতিয়া দ্ৰুতগতিত আমাৰ ৰিহাৰ্চল চলি আছে। বিগত বৰ্ষৰ দৰে আমি এই বছৰ উলহ মালহেৰে আমাৰ ৰাসখন পাতিবলৈ যো-জা চলাই আছোঁ। আমাৰ 1996 পৰা আজি পৰ্যন্ত আমাৰ ৰাসলীলা উদযাপন কৰি আহিছোঁ। তাৰে মাজত আমাৰ 6-7 বছৰমান মাজতে গেপিং হ'ল, আৰু যোৱা বছৰৰ পৰা আমি উলহ মালহেৰে আৰম্ভ কৰিছোঁগৈ। এতিয়া ৰিহাৰ্চল ধুনীয়াকৈ চলি আছে। এতিয়া বৰ্তমান আমি ইয়াত নন্দালয়ৰ ৰিহাৰ্চল চলাই আছোঁ, আৰু আমাৰ নাটক আছে, আমাৰ নন্দালয় আছে, তাৰপিছত প্ৰথম আমাৰ কংসালয়, শেষত আছে আমাৰ মহাৰাজ। সেইখিনি আৰু কাটি চকু পইণ্ট আৰু যোৱা বছৰো
আপোনালোকৰ চেনেলৰ যোগেদি আমি প্ৰচাৰ ধুনীয়াকৈ কৰিব পাৰিলোঁ। ঠিক তেনেদৰে আমি যোৱা বছৰ সফলভাৱে আমি ৰাসখন পাতিব পাৰিলোঁ আৰু এই বছৰো আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক সমূহ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ শৰতৰ পূৰ্ণিমা ৰাত্ৰি অৰ্থাৎ 27, 28, 29 তাৰিখত আমাৰ ৰাস উলহ মালহেৰে আয়োজন কৰা হ'ব। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি ইমানেই আমি ৰাইজক জনাব বিচাৰিছোঁ যে 27, 28, 29 এই 3 দিন কাৰ্যসূচীত আপোনালোকে সহযোগ কৰিব আৰু চাবলৈ আহিব। गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार। सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो। अब्ला मानोथो गोबाव खालामखो? नोंथाङा थाबैनो फिट सिटीआव एडमिसन लाहैदो। आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नाम्बाराव कल खालामनो हागोन।